নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি উপস্থিত আছোঁ আমাৰ গাঁৱৰ মাইথাং নদীৰ কাষত। আমি সকলোৱে সমিলৰে আমি গৰখীয়া ভোজ খাওঁ, আমি ভোজ ভাত খাওঁ একেলগে সকলোৱে। আজি আমি ইয়াতে উপস্থিত আছোঁ। আজি মই বিশেষকৈ লগৰবিলাকৰ লগত আজি ময়ো ভাত বনাবলৈ আহিছোঁ আৰু আপোনালোকক দেখাওঁ বুলি অকণমান ভিডিঅ' ধৰি ৰাখিলোঁ। ভিডিঅ' দিয়া অলপ পলম হ'ল, মানে অলপ কিছু কাৰণৰ কাৰণে অলপ পলম হ'ল, তথাপিও আপোনালোকলৈ দিওঁ বুলি আগবঢ়ালোঁ। আৰু আপোনালোকে শেষলৈকে চাব। ইয়াতে আমাৰ হাঁহ চাফা কৰি থকা হৈছে, হাঁহবিলাক চাফা কৰি আছে আৰু হাঁহ আমাৰ কাটিও আছে। এইখন হ'ল মাইথাং নদীৰ কাষতে আমি এইটো সৰু নলা টাইপৰ এখন নদী হয় আৰু এই যে বগৰী হয়। আমি এই বগৰীৰ তলতে আমি সৰুৰ পৰা খাই আহিছিলোঁ। আজি আমি বনাব লাগিছোঁ। ইয়াত কবি কাটি থকা হৈছে। আমাৰ ডেকাবিলাকে কবি চব্জি, মানে বিভিন্ন ধৰণৰ চব্জি কাটি আছে। লোহাই চোহাই খাংবিলাক আছে ন। আমাৰ এজন গিনুতকাই অকলে মানে এবস্তা আলু চাফা কৰি কাটিলোঁ বুলি ফিতাহি মাৰিছে আৰু এতিয়ালৈকে কাটি আছে, শেষ কৰিছে বোলে যাব। ইয়াৰ আলু কটা হৈ গৈছে, প্ৰায় আলু কাটি শেষ হৈ গৈছে। আৰু কিছু বস্তু দেখাম আপোনালোকে, শেষলৈকে ভিডিঅ'টো চাব। এইফালে খুটি চুটি মাৰি আমাৰ মানে ভাত মানে ডাঙৰীয়া চুৰ কটা হৈ গৈছে, তাতে বনাই থোৱা হৈছে। আমি লাহেকৈ চুৰ ধৰিম। ইয়াতে পানী গৰম কৰিবলৈ আমি চুৰ পাতিছোঁ। ইয়াত হাঁহবিলাক কাটি থকা আছে, হাঁহ মাংসবিলাক। মানে ভোজ ভাত মানে হাঁহৰ মাংসটো মেইন। মানে আমাৰ গাঁৱৰ সকাম নিকামবিলাকত হাঁহ মাংসটো প্ৰায় ব্যৱহাৰ হয় আৰু অসমীয়াৰ মাজত হাঁহটো প্ৰায় পৰিচিত। সকলোৱে হাঁহ মাংস মানে এটা মানে ভাল মানে লোভনীয় মাংস বুলি ক'ব পাৰি। সকলোতে ব্যস্ত হৈ আছে, মানে হাঁহ কাটি আছে, চব্জি কাটিছে আৰু আমি ভাত বনাব লাগে। আমি ভাতো বনামগৈ। হাঁহবিলাক কাটি মাংসবিলাক কটা হৈ গৈছে। আপোনালোকে চাই থাকক। বগৰী খাই এই যে বগৰী যা খাই যাওঁ। বগৰীৰ তলতে আমি সকলো গাঁৱৰ ডেকা গৰখীয়াই ভোজ ভাত খাওঁ। এতিয়া বগৰী আমাৰ সকলোৱে লাগি আছে। বৰ্তমান মানে শাকবিলাক মানে বনাই থকা হৈছে আৰু পিছলৈ চাই গৈ থাকক, সকলো গম পাব।
তামাম নোৱা দেই আপোনালোকে ভাবিছে বোলে ইমান ডাঙৰ ডাঙৰ পাত্ৰ দেখি পেলাই মানুহ বহুত মানে কৰ মানুহ কি আহিব এনেকুৱা বুলি হয় মানুহ আমাৰ গাঁৱৰ সকলো মানুহবিলাকে আহিব সেইকাৰণে ডাঙৰ ডাঙৰ চৰু আৰু ডাঙৰ ডাঙৰ পাত্ৰবিলাক আমি পাতি পেলাই ব্যৱহাৰ কৰিছোঁ কি হ'ল অলপ পিছত দেখিব যে ল'ৰা ছোৱালীবিলাক আহিব আমিও সিমানতে বনাই শেষ কৰিম আৰু শাকবিলাক বনাই আছোঁ আমি ইয়াত মানে জলকীয়া ভাজি হ'ব ইয়াত মানে জলকীয়া ভাজি মানে হাঁহৰ সৰু সৰু মাংসৰ টুকুৰাৰ লগত আমি জলকীয়া ভাজি কৰি খাম যাতে জলকীয়া নাখালেও হয় ইয়াৰ অকণমান মানে খালে হয় আৰু চাটনি আকাৰে মানে আমি বনোৱা চেষ্টা কৰোঁ আপোনালোকে চাওক পিঁয়াজটো সিজিলে এতিয়া আমি মাংস দিম মাংসখিনি ইয়াত দি পেলাই অলপমান ভাজিম আৰু মাংসটো যেতিয়া সিজিব তাৰপিছত আমি জলকীয়াটো দি দিম এতিয়া মাংসটো অলপমান সিজাই লোৱা হৈছে মছলা চছলা দি মানে চব হৈ গৈছে মাংসটো সিজি গৈছে এতিয়া আমি জলকীয়া দি আছে এটিং মানে যাতে অলপমান খালেই হয় সেইকাৰণে জলকীয়াটো বেছিকৈ দিয়া হৈছে আমি জলকীয়াটো প্ৰায় ভাজি আমি একেবাৰে সিজাই দিম আমি তিনিটা বগৰী কি খাম দিয়া বগৰী কাটি খাম দিয়া ন বগৰীকেইটা এইকেইটা আৰু জলকীয়া আছে দুটা হয় নহয় নিমখ আছে এফালে নিমখ আছে এফালে পম্পিয়া কাটি আছে এই নামটো কৈ দিয়া আকৌ চুনচুনি তাৰ নাম চুনচুনি বটল এগুটা আমি কি খাব আহিছোঁ নহয় আৰু ইয়াত ভোজ ভাত খাব লাগিছোঁ অঁ তাৰপিছত ইয়াত আমি বগৰী কাটি খাম এতিয়া ন বগৰী কাটি থকা হৈছে হয় নহয় আমি তিনিটা খাম আৰু মানুহ আছে খালি আমি তিনিটা অকলে খাম ন আমাৰ মানে ইয়াতে প্ৰতি বছৰে এই নদীখনৰ কাষত মাইথং নদীৰ কাষতে মানে কি হ'ল আমি গাঁওখনে মিলি পেলাই কি খাম ভোজ ভাত খাওঁ আৰু আজি মাঘৰ 1 তাৰিখে আমি সকলোৱে মিলি ভোজ ভাত খাওঁ চ' ইয়াত বনাই থকা হৈছে আৰু কি কয় আমি অলপ পাছতে খোৱা হ'ব ল'ৰা ছোৱালীবিলাক আহিছে এফালে আহিছে আমাৰ গাঁৱৰ ৰাইজ আহিছে আৰু আমি ইয়াত কি খাইছোঁ বগৰী কাটি খাইছোঁ ন পম্পী বগৰী গছ যে দেখাই দিছোঁ বগৰী গছ সিজা আৰু এইখন নদী হয় নহয় আমি ইয়াত বগৰী কুটি খাম আৰু ভোজ ভাত খাম হয় নহয় আৰু মানুহ আহিব লাগিছে ন হয় নাই আৰু কিমান আহিব লাগিছে বহুত আহিব হয় নাই আমি কি কয় জলকীয়া পুৰিলে কি খাম পানী খাম ন সেইকেইটা পানী বটল আহিছোঁ হয় নহয় বগৰী এইজোপা এতিয়া বগৰী ল'ৰা ছোৱালীবিলাকে বগৰী খাই আছে আৰু প্ৰায়খিনি সিজোৱা হৈ গৈছে অলপ বাকী আছে আৰু ল'ৰা ছোৱালীবিলাকো বা গাঁৱৰ ৰাইজো আহি লাহে লাহে আহি উপস্থিত হৈছেহি আৰু আহিবলৈ বাকী আছে তো আমি চাই থাকক মানুহবিলাক আপোনালোকে কিমান মানুহ আহিব কেনেকৈ খাব এৰি কাটি হৈ গ'ল আমি খাই আছোঁ চুজনীয়ে খাই আছে আৰু পম্পিয়া খাই আছে খাই কেনেকুৱা লাগিছে পম্পী হা ভাল লাগিছে এইফালে আমাৰ ভাত শাক সিজি গৈছে আৰু মানে বনাই থকা হৈছে আৰু ৰাইজ আহি উপস্থিত হৈছে আমি লাহেকৈ ভাত খাবলৈ দিম এতিয়া সেইকাৰণে ভাত কৰি লোৱা আছে যাতে দিবলৈ সুবিধা হয়
দিবলৈ সুবিধা হ'ব প্ৰতিটো টিঙতে প্ৰতিটো পাত্ৰতে ভৰাই লৈছোঁ এয়া হ'ল মাটিমাহ আমি চব এয়া আমি জলকীয়া ভাজি বনাইছিলোঁ জলকীয়া ভাজিটো এইটো ভাগ কৰিছোঁ এইটো কমকৈ দিয়া হ'ব সেইকাৰণে কমকৈ ভাগ কৰি দিয়া এতিয়া এই পাত দিয়া হৈছে আমি আগতে পাতত খাইছিলোঁ মানে কলপাতত এতিয়া হ'ল মানে যিহেতু অলপমান অসুবিধা হয় কলপাত পাবলৈ সেইকাৰণে আমি ডিছপ'জেল আনি পেলাই দিছোঁ ডিছপ'জেলত সৰহকৈ দিছোঁ সৰু লাইন পাতিছে লগতে আমি ভাতো দিয়াৰ আৰম্ভ কৰিম এতিয়া পাতবিলাক সকলোৱে দি লোৱা হৈছে প্ৰায় 60-70জনমান খাব পৰাকৈ আমি জেগাটো ঠিক ঠাক কৰি লোৱা হৈছে ইয়াতে পাত দি দিয়া হৈছে চবকে ইয়াত ভাতো দিয়া হৈছে চব্জি লাহেকৈ দিয়া হ'ব আমাৰ ইয়াৰ গাঁৱৰ মানে ভকতসকল আৰু সিহঁতকো দিয়া হৈছে আৰু সকলোৱে সমিলৰে এসাঁজ খালেও গৰখীয়া ভোজ হিচাপে আৰু আপোনালোকেও দেখুওৱাৰ চেষ্টা কৰিলোঁ আৰু ইমানেই ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি যে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এইফালে